আজি যদি স্বামী খোদা হতে আজিও আমি অনাথ হয়ে থাকিব লাগিব। তোমাৰ কিবা দৃষ্টি আমাৰ শিৰত কেতিয়া পৰিব? আজি মই ভিক্ষাৰ বাবে গৈছিলো এখন বৃহৎ পাতিছিলে ডাঙৰ উৎসৱ মই তাতকৈ হলো উপস্থিত আৰু উপস্থিত হোৱাৰ লগে লগে মোক বিশেষকৈ ভক্ষণ কৰিবলৈ সুস্বাদু ক্ষীৰ কিন্তু ক্ষীৰৰ পাত্ৰ প্ৰস্তুত কৰাৰ লগে মনত পৰিছিল তোমালৈ মনত পৰিছিল মোৰ ভোকাটোৰ সন্তানলৈ আৰু সেয়ে ভক্ষণ নকৰি মই সুস্বাদু ক্ষীৰৰ পাত্ৰটি হাতত লৈ মই গৃহৰ অভিমুখে কৰিলোঁ। কিন্তু আহি থাকোঁতে হঠাৎ মোক এজন অচিন পথিকে মোৰ শৰীৰত জোৰেৰে কৰি আঘাত তাৰ পাছত ক্ষীৰৰ পাত্ৰটি মাটিত হ'ল পতিত। আমার প্রভু মহান উদার কিন্তু নিষ্ঠুর নিয়তি নিষ্ঠুর নিদারুণ ভয়ঙ্কর ভাবে আজ আমি ভূমি ছেড়ে এখন পরীক্ষা করি যেদিনা উত্তীর্ণ হব সেদিন আমার
দুখৰ অন্ত পৰিব তুমি মাত্ৰ ধৈৰ্য ধৰা তুমি ধৈৰ্য ধৰা এই আশা বহুত বান্ধে সুখৰ পৰিস্থিতি খেলি সকাল মরণ প্রাপ্ত শান্ত ক্লান্ত আমি এই দিনের কেতিয়াও তুমি ধৈর্য ধরা তুমি ধৈর্য ধরা আমার উপরে রাখিব আমার পরীক্ষা উত্তীর্ণ হব বলে আমার সকল দুঃখৰ অন্ত পৰিব নকৰিবা মোক এনেধৰণতে মই মোৰ পৰম মিত্ৰৰ ওচৰতে ভিক্ষা খুজিম আৰে তেনে কথা মোক পুনৰ নোকোৱা কেতিয়াও নোকোৱা নবুজিব ফলামনি মোৰ কথা ফলামে অনুৰোধ মই আপোনাৰ দায়িত্বপতিৰ ওচৰত হাত পাতিবলৈ আপুনি দায়িত্বলৈ গ'লেই হ'ল অন্তদামী নাৰায়ণী নিজে জানিব সেই কথা তাৰমানে মই এতিয়া কৃষ্ণৰ সন্মুখত দান ভিক্ষা মাগি মই ব্ৰাহ্মণৰ ধৰ্ম জলাঞ্জলি দিব লাগে কি কৈছা নাই সুশীলা তোমাৰ এনে অনুৰোধ মই কেতিয়াও ৰক্ষা কৰিব নোৱাৰো এই জীৱন প্ৰভুৱে দিছে আৰু প্ৰভুৱে যি পৰিস্থিতি ৰাখিছে আমি এনেদৰেই খুজি মাগি জীৱন কৰিব তোমাৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰিম তুমিতো এটা কথা ভালদৰে জানা সুখ দুখৰ সমষ্টি যে মানুহৰ জীৱন যদি জীৱনত যদি দুখেই নাথাকে তেন্তে সুখৰ অৰ্থ নাই তথাপিও তোমাৰ অনুৰোধ ৰক্ষা কৰি মই জানতালৈ যাম কিন্তু কোনো কাৰণত মই মোৰ মৃত্যুৰ সন্মুখত গান ভিক্ষা কৰিব নোৱাৰো পাপৰ দাপৰ কৰা কৰিল ভিক্ষাৰী সাজিব খুলিছো মই নতুন সৃষ্টি কিন্তু এতিয়াও হোৱা নাই ধৰিত্ৰী পাপমুক্ত অন্যহাতে যুগৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ কাৰ্যৰ প্ৰায় শেষ হৈ আহিছে অচিৰ ইয়ালৈকে
উপায় কৰিব লাগিব। প্ৰণাম স্বৰূপে। স্বৰূপতি হে নাৰায়ণ, ভক্ত আৰু ভক্তমণ্ডলী অভিভক্ত। উঠা উঠা দেৱগণ, পদন্ত ভাই দেৱতা মণ্ডলীৰ পবিত্ৰ ঘৰ আজি বৈকুণ্ঠ কৰি আৰু দেৱগণ, তোমালোকৰ ঘৰতে আজি বিখাৰিত বদন। স্বৰূপতি হে নাৰায়ণ, ভাগ্যৰ বিড়ম্বনা, নিয়তিৰ মুক্তাল চক্ৰান্তত আমি আজি স্বৰ্গহাৰা। অমৃত পান কৰি অমৰত্ব লভিলো যদিও বাৰে বাৰে দৈত্য দানৱৰ হাতত পৰাজয় বৰণ কৰি দুৰ্বিষহ লাঞ্ছনা ভূমি স্বামীয়ে দেৱতা সমাজে দেৱতাৰ আজি কি নিৰ্মম অৱস্থা। যি পুৰন্দৰে অমৰাৱতীৰ ৰাজসিংহাসন কৰি আনন্দৰে স্বৰ্গ কৰিছিল, সেই পুৰন্দৰ আজি মত্যৰ দৈত্য কালবোৰৰ অত্যাচাৰত দেৱতা আজি কি নিৰ্মম অৱস্থা। ইমান আৰু অসুৰৰ হাতত পৰাজয় বৰণ কৰি আমি থাকিম দেৱতা। এনেদৰে জীৱন যাপন কৰা বৰ কষ্টদায়ক। দেৱগণ, দৈত্য আমোক লিখনত বাধা দিব পৰা শক্তি শুনিছে। মোৰ কি শক্তি আছে তাৰ ৰোধ কৰা? তুমি কি কহিলিকাৰ দৰে কথা কৈছা কৃষ্ণ? দেৱতাৰ নিৰ্মম কালত তুমি নিষ্পন্দ হৈ থাকিবা। দেৱতাৰ আত্মীয় কাৰ্য্য তোমাৰ অন্তৰত স্পৰ্শ কৰিব পৰা নাই। তোমাৰ বিশ্বাসঘাতকতা সূৰ্যপথৰ দৰে পৰিছে দেৱতাৰ শিৰত। বলা দেৱগণ, এনে স্থানত থাকি কোনো লাভ নাই। দেৱতা চিৰদিন থাকিব সৃষ্টিৰ বুকুত ভিক্ষাৰী লেখেৰে। দয়াময় বুলি নামাতিবা। আজি ৰঘুপতি বিনয় দয়াই আকৌ নহয়। আজি ৰঘুপতি বিনয় তোমাৰ বৰ্জন দয়া মমতা কৰোণা সকলো হেৰাই গ'ল আজি ৰঘুপতি বিনয়। মোৰ প্ৰতি তোমাৰ আজি এনে আচৰণ? নহয় ভক্তৰ কান্দোলে যেতিয়া ভগৱানৰ হৃদয় স্পৰ্শ নোৱাৰিলে তেন্তে আমি নিৰুপায় দেৱগণৰ হৈ মই বৰজনীয়ে কৰিছোঁ নদী আপুনি দেৱগণক সংসাৰত ভগৱানৰ প্ৰতি আস্থা হেৰাই যাবলৈ ভক্ত দেৱগণৰ উদ্ধাৰ উপায় তুমি কৰিব লাগিব। আমি নিমিত্তহে মাত্ৰ। নাৰায়ণ এই কাম মই অচিৰেই কৰিম। লৈ আহি দৈত্য আপোনাৰ তোমাৰো
দিগদাৰ যেন লাগিছে। কিয় দেৱদৰ সময় মোক আহি পৰিবাহে খায় জগতৰ ঈশ্বৰ হৰি অধৰ্ম অপৰাধ কৰিবলৈ অহংকাৰে দেৱতাক সমাজে উচিত দণ্ডই লাভ কৰিছে তাৰ বাবে তুমি নকৰা আক্ষেপ নাৰায়ণ মোৰ বিনতি আমি নিৰ্দিষ্ট কাৰ্যতে অনুৰোধ কৰোঁ আমাৰ যুদ্ধত পৰাস্ত হৈ কৰিছে প্ৰতি সোধৰে তাৰণাতে পৰে পুনৰ আক্ৰমণে কৰিব পাৰে আমাৰ ৰাজ্য প্ৰতিটো দিশত তুমি চোকা দৃষ্টি ৰাখিবা নিশ্চিন্ত হওক দেৱতাৰ আমাৰ ওপৰত আক্ৰমণ কৰিব পাৰে নাৰায়ণ 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 তাৰ কথা জানিবলৈ গৈ প্ৰতি মুহূৰ্তত সময় ৰাখি ভালদৰে হয় আমি যদি সৰুতে সমাগত অচিৰেই যাম মই সেই কৃষ্ণকে বিৰাট কৰে কৃষ্ণৰ নাম লক্ষ্য কৰিম মই এই ধৰণীৰ পৰা সমুখত দেখা দৰকাৰ উচিত এতিয়া মই বিদায় নাৰায়ণ নাৰায়ণ খেলপতি ভৰিলা নহয় দেৱদেৱী মুখে দেৱতা সমে সহায় বিচাৰিছে কৃষ্ণ কাইলৈ প্ৰতাপতে যুদ্ধ যাত্ৰা কৰিবলৈ কাণ কৰে ওলা এতিয়া
Iya, kayak biasa. অনাচার উৎপীড়নের ধরন তলবার করতে ধরন পুরো খাদ্য কি কিবা অৰ্থ তোমাৰ কথা মই দৈত্য ব্যক্তি আলবাৰ দ্বিতন তপস্যাৰে কেৱল ত্ৰিপুৰাৰীক জমি দেখি মই মদ গৰ্বে আপোনটা হলাকৈ স্বৰ্গৰ পৰা বিতাড়িত কৰিলে দেৱতা নহয় কেৱল কিবাৰেই হয় উদ্ধাৰ কৰিব কেতিয়াও পাৰে কিন্তু দাদা অধৰ্মই পৰিচয় কৰা অমূলক তথাপি কৃষ্ণ অধৰ্মই কেতিয়াও ধৰ্মক পৰাজয় কৰিব নোৱাৰে তুমি মই আমি সকলো ধৰ্মৰ ওপৰতেই প্ৰতিষ্ঠিত হৈ আছো সেইটোতো সত্য দাদা কিন্তু ধর্ম বারে বারে পরিচয় সংকট কিন্তু শুধু একটা দাদা কৃষ্ণ দাদা কিবা কথা তোমাৰ শুনিছ দাদা সেই কথা মই তোমাক পাছত দিলাম কিন্তু দাদা আজিও মনে হচ্ছে এটা বেশ চৌধুরী অসিও পেয়েছে আমার ডাক্তার কিনা কি চিন্তাই চিন্তিত কৰিছে জানিবলৈ অতিকৈ উত্তাল দাদা মনত আছে না তোমার রুক্মিণীর ভয়ঙ্কর কথা মনত আছে না তোমার রুক্মিণীর ভয়ঙ্করতে সার বই পাড়া অধিকার কথা কৃষ্ণ দাদা সেই অনার্থ দৈত্যর কথা ভাবি তুমি হইছা দুর্বল নহবা কৃষ্ণ নোৱাৰে একো কৰিব ফেৰি অনাৰ্য দৈত্যই সামান্য ধ্যান নতুন দেখাল দাদা শিৱৰটা বৰ লাভ কৰি দুৰ্জয় বেগেৰে সর্বমন্ত্র প্রধানত পরিষদ আৰু দাদা তার প্রতিজ্ঞা পূরণের হেতু নিশ্চয় পরিষ্কার আমার দায়িত্ব প্রয়োজন পিতা আহে যদি হতা হতালিক হাল বদলিত পরে আর পছন্দ দিনে সপ্ত হরি হেই বুদ্ধ সপ্ত যাতে ওই করে কম করে প্রমাণ যাদবৰী লীলাভূমিত ঘটে যদি তত্ত্বৰ আগমন বিলাসৰ জানিবাৰ পিছত বিশ্বাস কৰবীসকল কিন্তু তোমালোকে সদায় কষ্ট থাকিবা বাৰু দাদা এটা বিশেষ কাৰ্যৰ বাবেহে মই তোমাৰ ওচৰলৈ আহিছিলোঁ প্ৰচাৰ কৰা নিশ্চয় দাদা ধৰ্মৰ যুধিষ্ঠিৰে ৰাজত্ব আৰম্ভ কৰিছে আৰু সেই যজ্ঞলৈ তোমাক আৰু মোক নিমন্ত্ৰণ কৰিছে কৃষ্ণ কিয় নাজানো সেই মনোৰঞ্জন কৰো তেনেহেন যজ্ঞৰ পৰা নিজকে বঞ্চিত কৰিব নোৱাৰো ব'লা এৰে আমি নিজ কৰ্তব্যতে সংযত ব'লা দাদা তোমার অনুরোধ রক্ষা করি
ঘোরানো করে দাঁড়ানো নগরে। আপনি আমার কাছে অলপ চিন্তা নকৰিব। আপোনাৰ অলপ আজি মাতি যে পাম তাৰে আমি বহুত পাৰো। মাতিয়ে চাউলকে মুখে ভোলা কৰি তাকে নিয়ে আপোনাৰ বন্ধু তাৰ লগত কিন্তু এই সামান্য চাউল মই দ্বাৰকাৰ মতে কেনেকৈ অৰ্পণ কৰিম? দৰিদ্ৰ হ'লেও কাৰোবাৰ জীৱনত গ'লে সুৰাহলে যাব নালাগে কদাপি। সেয়েহে মাটিয়না চাউলকে মুঠকে টোপোলা কৰি দিম। মোৰ বিশ্বাস তাৰকাপতি নিশ্চয় কবুল কৰিব। তোমাৰ যি ইচ্ছা প্ৰিয়। এতিয়া মই দ্বাৰকা মন্দিৰলৈ পৰিণত হওঁ। শ্ৰীকৃষ্ণ 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 দ্রৌপদীর কথায় সহ্য অজস্র পরিমাণে প্রবেশ করি অতর কিতা গ্রহণ চলাইছে চালব ঠিক যে কৰিব লাগিব ইয়াৰ নহলে তাৰ যাবৰ হয়তো কথা আমি যিকোনো মৈত্ৰী খালিব ভক্তিকে বোধ হয় ভুগবই লাগিব। পিতা পিতা আৰু জ্যেষ্ঠ পিতাও বৰ্তমান অনুপস্থিত। বৰ্তমান আমি দৰবাৰে ৰৈছো। গতিকে মনে যাওঁ অস্ত্ৰ হস্ত সুসজ্জিত হৈ এই চূড়ান্ত দৈত্যপতিৰ বধ দিয়া কৰোঁ ব্যৱস্থা। সুন্দর অনিত্য সুন্দরে
অমরাবতী তয়ু বহুত সুন্দর সেনাপতি আজি আজি কৃষ্ণকে বধ করে হম্ময় জানকার অধিষ্ঠান নিশ্চিন্ত হোক মহারাজ আজিৰ ৰণত দানৱৰ শক্তি পৰীক্ষা কৰিম দানৱৰ পৰা অতি উত্তম Kapatay pinagangka, Osmita Pagululi, Atay kita kaman kanyang kapit, Kaya nitang patakay sa mundo. তহতে জানা উচিত যে তার একটা বিরোধ রাজ্য মাতৃভূমির ব্যাপার আমি দিবও পারো লবও পারো কৃষ্ণ পুষ্পা মূর্খ হতন রক্তর বাবে ঘরে ঘরে বিচারিত রক্তর
তারপরে ভগবানী পরাশ্রয় বিরুদ্ধ মূর্তি ধরিকেই অহংকারী ধৈর্যই পরাধীনে দাদা বলিলে বারে বারে পরাধীন আই তোমার পুত্র পর্যন্ত আয় বস্তুজন কাল জন্ম থেকেই দাদা বলিলে ও কৃষ্ণপতি আশ্রমে তারা প্রবেশ করে নিজের মৃত্যুকে তৈরি করে আবার যিশুকে ভীতু করে ঘুরিটা নিজ করে মানব করে Hey, look at me, I am modern Paraboy. Pradikari Vatha. Adi came for the Kalwar, boy. Ole Abagato. Adi took a bomb to the boy. Now, oh, this job.
লাগিলে বেসমেন্টে তোর ছাই পূরণ হোক এই চাই লওঁ এয়া মই গোটেই ঘৰ কৰি দিছোঁ না চকুৰে মোবাইলৰ বাবে এই দেৱ ঈশ্বৰে অসমে দিলাই শুদ্ধ সেই দিলাই বৰে পুৰন্দৰ চাৰি সিদিনাই ভগবন্তৰ লগত মোৰ ঘূৰি শুদ্ধ সেইদিনাই মোৰ মৃত্যু হ'ব কি ভাবিছ আজি মোৰ মৃত্যু নহয় আজি মোৰ মুক্তি
স্বামী ভক্তি লাভ করি না তুমি গভীর সাগর হৃদয় অবস্থিত তারপর দৃশ্যরাজি গতি মনোরম মনের মাঝে মাঝে তরু সুন্দর রোদ্রাম নৃত্য কি সুন্দর তারকা হয়ে দৃশ্যরাজি কিন্তু চিন্তা ভাবনা মোরাজি কতটা করছে সাধারণ ভিক্ষারী হয়ে হাত তুলে দিস ঘুরে যা উত্তর পবিত্র হবিবাহ ইসলাম ধন্যবাদ উত্তর এভাবে পথটি রক্ষা রক্ষা করা মোর বিবেকর দংশন কিন্তু যেতে মই দৰ্শন নকৰাকৈ দেখা যাম আৰু অলপ দূৰ আগুৱাই যাওঁ জীবনকাল বলে আসন দিতে আনি আমার গাড়িতে আক্রমণ তারপর ধরে সুদর্শন চক্র সেই ধৈর্যকে করুন লিখন মোবাইলত চালেহে হয় দা দরিদ্র ব্রাহ্মণ মুখ সাক্ষাৎকার বাবে অপেক্ষা করেছে তোমার ব্যাপার পরিধান করিছে তেওঁ মলিয়ন বস্ত্র কতক্ষণ দরদ করিছে যে তেওঁ অজ্ঞানেন পরম মিত্র মনে রাখে
দেখাত মলিন বস্ত্ৰ আমাৰ ঘৰত মোৰ খাদ্যৰ বাবে অপেক্ষা কৰিছে। তোমাৰ দৰকাৰ পৰিশ্ৰমী ল'ৰা এটাই যদুপতিৰ খাদ্যটোৰ লগতে মোক খাদ্যটোৰ বাবে আমাৰ ঘৰত অপেক্ষা কৰিছে। যোৱা দৰকাৰ তেন্তে অপেক্ষা কৰিবলৈ কোৱা। আজি অত বছৰৰ পাছত মোৰ পাৰিলে বন্ধু আহিছে মোৰ খাদ্যটোৰ বাবে। তুমি যোৱা প্ৰিয়ে 2 দিন মধ্যৰ ব্যৱস্থা কৰাংগৈ। শুনা প্ৰিয়ে তাতে কোনো ক্ষতি নহয়। তুমি যোৱা প্ৰিয়ে খুদামা খুদামা তুমি মোক আখ্যাত নকৰাকৈ ঘূৰি বেয়া নহয় তুমি
দেওয়ার পর পলম করেছিলাম পলম তুমি কইরা কথা বহু পলম কইরা আজি অত বছৰৰ পাছত মোলৈ তোমাৰ মনত পৰিলে কথা মই তোমাক কাহানিও পাহৰা নাই তেন্তে তুমি অহা নাছিলা কিয় কথা ইমান দিলে মই মানে শুনিছো কথা তুমি হয়তো ভাবিছিলা মই গাঁৱৰ অধিপতি হৈ তোমাক চিনিবলৈ অস্বীকাৰ কৰিম সত্য অনুমান কৰিছা কথা বাহ বাহ কথা মোৰ বন্ধুত্ব তুমি আজিও নিচিনা কথা মোৰ বন্ধুত্বৰ প্ৰতি তোমাৰ তিলমানো ভৰসা নাই কথা Hola, hola, papá, caemos de la তোমাক দৰ্শকৰ মাত্ৰকে মোৰ সকলো আশা আকাংক্ষা পূৰ্ণ হ'ল মই ইয়াৰ পৰাই উভতি যাম কথা মই যেন দৰিদ্ৰ ব্ৰাহ্মণ এই মৰিয়ন বস্ত্ৰ তোমাৰ ৰাজকাৰেণত উপস্থিত হ'লে তোমাৰ ভক্তি হবে বাৰু কি বুলি ভাবিব আৰু তোমাৰ কৃষ্ণপদো মই কি বুলি ভাবিব মোক লৈ তুমি জানো লজ্জিত নহবা সখা আৰু তোমাৰ মানহানি হ'লে মই কেনেকৈ সহ্য কৰিম মই ইয়াৰ পৰাই উভতি যাওঁ সখা মই ইয়াৰ পৰাই উভতি যাওঁ সখা তুমি কিন্তু একেবাৰে খুব পূৰ্বৰ দৰে সৰল হৈ আছা সখা তোমাৰ আগমনত মোৰ মাননি হ'ব কিয় বৰঞ্চ তোমাৰ আগমনে মোৰ এই ৰাজ কাৰেঙৰ ধূলি পৰা পৰ্যন্ত পবিত্ৰ হ'ব তোমাৰ আগমনত মোৰ মান দুগুণে বাঢ়িব সখা কিন্তু কোনো কিন্তু নাই সখা ব'লা আমি কাৰেঙলৈ যাওঁ ব'লা সখা
কোৱাচোন ক্ষত বিক্ষত কৰিলে তোমাৰ দুখ নিষ্কৰণ সখা তুমি চাগে বৰ কষ্ট পাইছা নাই নাই কথা তোমাৰ স্পৰ্শ মাত্ৰে মোৰ সকলো দুখ যন্ত্ৰণা আঁতৰ হ'ল কথা হেৰি মোক বিদায় দিয়া কথা বাৰু সখা কিহৰ পৰা আহোঁতে তুমি মোলৈ কিবা ওচৰত দ্ৰব্য লৈছা সখা নাই কথা মই সেই দৰিদ্ৰ ব্ৰাহ্মণে কিহৰ পৰা আহিবলৈ তোমাৰ উপযুক্ত একোৱেই নাই সখা যদিহে মোৰ স্বভাৱ নাজানা কওঁ শুনা অতি অল্প বস্তু যদি মহাভক্তসকলে মোক কৰে প্ৰদান তেন্তে সেয়া হয় অসংখ্য আৰু যদি অভক্তে যদি নানা বস্তু প্ৰদান কৰে তাক মোৰ কোনো নাই কথা সেই কথা তুমি যি দ্ৰব্যখিনি আনিছা লজ্জা গোটেই মোক কৰে প্ৰদান নাই কথা তোমাৰ কিহৰ পৰা কৈ নাই মোৰ একো কথা সখা কোৱা সখা চোৱাচোন এই যে মনোমোহা দৃশ্য সখা কথা কি সুন্দৰ মনোমোহা দৃশ্য সখা কোনফালে চোৱা ঘৰতে বনাই দিব চব বস্তু বনাই তাৰকাৰ বিশ্বৰাধি অতি মনোৰম কথা সখা দেখিছানে সখা দেখিছো কথা সখা এইকাৰণে তুমি মোক দিবলৈ অস্বীকাৰ কৰিছিলা সখা
এই চাউলমুঠিয়ে মোক কিমান যে আনন্দ দিছে তাক তুমি অনুমান কৰিব পৰা নাই কথা। ই মোৰ বাবে হৈছে অমূল্য ৰত্ন পাতি কথা। এতিয়া মোক বিদায় দিয়ে সখা। মনত আছেনে তোমাৰ মই কৈবৰ কথা? আছে সখা। আমি এটা কথা গোল চৰাই আছিলো। মই যে তোমাক কামাই বুলি ভাবিছিলো। নিশ্চয় কথা তোমাৰ আমি কাহিনী যাওঁ তোমাৰ স্বাগতৰ বাবে কথা ৰৈছে কাইলৈ কাপোৰ কৰিয়া
বল 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 কি বল আলু আলু পরম ধর্ম বল আলু খাবো বল শান্তি না বল আলু খাবো ও দারু ও ধৈর্য পারি দুপুরে তো ভাবছি বল আলু খাবো কি বলবে ও দেখি গাই বল বল আলু খাবো বল এই কথা বলে নহয় বিশ্বাস Holy Matta Tibianisa. Ioti, Hoytamatta, Unakamat, Hoskorga, Wandere. Ihumana Bodhira Kistai, Allamo, Run, Puya Dakat, Aru, and Hana Bodhire, one Mukha Pavaran. Kidu Happy.
ঈশ্বর ঘুরি ঘুরি এই কথা আর মনে ওর চলে কথা অবনতা চতুরতায় ভরপুর নিরঞ্জন আলোর দয়া বলুন ওই ন্যায়ভাবে হত্যা করিলে মোর মৃত্যু দাঁড়াবে বন্ধুরে দন্তবহ তোর মৃত্যু হলে অতীত করেই লাভ কৰিছে মই মাত্ৰ এই পৃথিৱীতে শান্তি প্ৰতিষ্ঠা কৰিব খুজিছো আৰু এই যাত্ৰাতে যিয়ে বাধা দিব তাৰ ফল তোৰ মৃত্যুসকলৰ দৰেই হ'ব ওই কথা মই নতুন বিশ্বাস তোমারই করিব লাগিব আশা করি জনিতই নারায়ণের কুণ্ডল দৌড়ে যেতে প্রমাণিত জানু দাস আমি তোরা দিয়েই তোর সমগ্র কুমার হয়েছে ধরিলু হাতে এই দুষ্কর্মতা আজে তোকে পারিবে অমূল্যে করবে আজও হবে
স্বামী লক্ষ্মী রাখতে পরিচিত নেই নিজের মৃত্যুকে জয় করেছে আহ্বান তোকে পরম্ব করে যুদ্ধ ও বেশ এই যুদ্ধ
Oh!